নমস্কাৰ সকলোলৈকে নামঘৰলৈ আহিছোঁ চাকি এগছ লগাবলৈ। চাকি লগোৱা হ'ল। এতিয়া আমি অকণমান দূৰলৈ ফুৰিবলৈ যাম। ক'ত যাম আপোনালোকক গাড়ীত উঠি লাহে লাহে কৈ আছোঁ। তাৰ আগতে আপোনালোকক নামঘৰটো অকণমান দেখাই লওঁ। এইটোৱে হৈছে আমাৰ বামুণ চুবুৰী নামঘৰ। বহুত ৰাতিপুৱা হৈ আছে, ভালকৈ পোহৰে হোৱা নাই, বৰষুণো দি আছে বাহিৰত। এইফালে আমাৰ পূজাৰ প্ৰস্তুতি চলি আছে। পূজা পাতিব ইয়াত। এইবাৰ নৱম বাৰ্ষিকমান হ'ব পূজা। এতিয়া ওলাই মেলি লওঁ, আকৌ ওলাই মেলি আপোনালোকক লগ পাই আছোঁ। গাড়ীত বহি লগ পাই আছোঁ। বৰষুণৰ কাৰণে ওলাই মেলি আহোঁতে অকণমান দেৰিয়ে হ'ল। আমি এতিয়া যাম নাজিৰাৰ অগ্নিনাভ বাবাৰ মন্দিৰলৈ। তাতে বাবাক দৰ্শন কৰি আমি যাম চাপেখাতিলৈ। আজি তেজপুৰলৈ উভতি নাহোঁ। চাপেখাতিত মোৰ বৰ্তাৰ ছোৱালী ভণ্টিৰ আজি বিয়াৰ ৰিচেপশ্যন আছে। আমি ৰিচেপশ্যন খাবলৈ যাম। ৰিচেপশ্যন খাই চাপেখাতিতে মোৰ নিজৰ মামাৰ ঘৰ আছে, তাতে আজি থাকিম। কালিলৈহে তেজপুৰলৈ উভতি আহিম। কেইবাটাও প্ৰগ্ৰেম লৈ ওলাইছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আহি এতিয়া বোকাখাট পালোহি। ইয়াতে অকণমান ফ্ৰেছ হৈ মায়ে মই বিশেষ একো নাখাওঁ, চাহ বা কফি কিবা এটা খাম। বাকী ল'ৰা আৰু দেউতাকে ব্ৰেকফাষ্ট কৰিব। আমি ঘৰলৈ অহা যোৱা কৰোঁতে বোকাখাটৰ এইখন ৰেষ্টুৰেণ্টতে প্ৰায় সোমাওঁ। বহুত ধুনীয়া আৰু চাফা কৰি ৰাখে কাৰণে ভাল লাগে, আৰু খোৱাবোৰো বহুত ভালকৈ দিয়ে। এতিয়া ৰাতিপুৱা হৈ আছে কাৰণে বহুত খালী খালী হৈ আছে। আমি তেজপুৰৰ পৰা ওলালোঁ। এতিয়া আৰু ক'তো নৰখোঁ, ডাইৰেক্ট অগ্নিনাভ বাবাৰ মন্দিৰলৈ যাম। আমি মন্দিৰ আহি পালোহি। ইয়াতে দুই এটা বস্তু কিনিবলগীয়া আছে, কিনি লৈ তাৰপিছত ভিতৰলৈ গৈ আছোঁ। ইয়াতে সকলোখিনি কথা ইমান ধুনীয়াকৈ লিখা আছে, আপোনালোকে আহিলে নিজেই গম পাব। আমি প্ৰথমবাৰ আহিছিলোঁ যদিও অসুবিধা একোৱেই নহ'ল। সকলোখিনি কাম আমাৰ ধুনীয়াকৈ আৰু বহুত সোনকালেই হৈ গ'ল। এয়ে হৈছে মোৰ বৰ্তাৰ ছোৱালী ভণ্টি। তাইৰে আজি বিয়াৰ ৰিচেপশ্যন। কাষত হৈছে তেওঁৰ দৰাজন। আপোনালোককো অকণমান দৰা কইনাক দেখাই দিলোঁ। ই হৈছে মোৰ মামাৰ ল'ৰা, আৰু এয়া হৈছে মোৰ আইতা। আজুনাতি আৰু পুনাতিৰ খেল চাবলৈ পাই আইতাৰ কি যে আজি ফূৰ্তি। কাইলৈ যিহেতু আমি খুব ৰাতিপুৱাই তেজপুৰলৈ যাবগৈ লাগিব, সেইকাৰণে বিয়া ঘৰত বেছি সময় নকৰিলোঁ। খুব ভাগৰো লাগিছে। এতিয়া শুই যাম আৰু কাইলৈ ৰাতিপুৱাহে আপোনালোকক লগ পাম। মোক কৈ বহা নাই যে এনেকৈ বহ। গুড মৰ্ণিং সকলোকে। আজি নেক্সট ডে' হয়। এইখনেই হৈছে মোৰ মামাৰ ঘৰ। কিমান যে স্মৃতি জড়িত হৈ আছে এইখন ঘৰৰ লগত, আহিলে যাবই মন নাযায়। অকণমান এতিয়া মামাৰ ল'ৰাটোক লৈ ফুৰিবলৈ আহিছোঁ।
বাগানৰ ধুনীয়া পৰিৱেশৰ মাজতে মামাৰ ঘৰটো আহিলে যাবই মন নাযায়। কিমান দিনৰ মূৰত যে মামাৰ ঘৰলৈ আহিছোঁ। আগতেতো একো বন্ধই বাদ নাযায়, প্ৰতিটো বন্ধতে মামাৰ ঘৰলৈ আহোঁৱেই। এতিয়া দূৰলৈ বিয়া হৈ আহিবই নোৱাৰা হ'লো। ধুনীয়া লাগিছে বাৰু। ওলাই মেলি আজৰি হ'লোঁ। এতিয়া আৰু ক'তো ৰখাৰখি নকৰোঁ, ডাইৰেক্ট তেজপুৰ যাম। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ।